চৰকাৰে হয়তো তাৰ কুফল আমি নাপাম কিন্তু এতিয়া আমি এটা সিদ্ধান্ত লৈছো যে বিশেষকৈ PNRD সিলেক্ট হোৱা বা এই ধৰণৰ PWD 3Fত কাম কৰা মোৰ ওচৰত ল'ৰা ছোৱালীবোৰ অহাৰ পিছত এতিয়া আমি এটা সিদ্ধান্ত লৈছো যে সকলো ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্ট এবাৰে হ'ব বছৰত অৰ্থাৎ এবাৰে হ'ব একেলগে হ'ব PWDৰ পৰীক্ষা বেলেগে নহয় ৰুৱেল ডেভেলপমেণ্টৰ পৰীক্ষা নহয় সকলো ইঞ্জিনিয়াৰৰ পৰীক্ষা আমি এবাৰতে পৰীক্ষা পাতিম আৰু একৰ্ডিং টু প্ৰিফাৰেন্স কোনোবাই লোক নিৰ্মাণ বিভাগত পাব কোনোবাই বিল্ডিঙত পাব কোনোবাই PNRDত পাব কোনোবাই PHCত পাব কোনোবাই ফ্লাড কন্ট্ৰলত পাব কোনোবাই ইৰিগেশ্যনত পাব but all engineers will be appointed through one consolidated exam তেতিয়া আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খৰতকীয়া হ'ব আৰু যেনেকে SCSৰ পৰীক্ষা দিলে কেতিয়াবা আমি মেজিষ্ট্ৰেট পাওঁ মেজিষ্ট্ৰেটতকৈ অলপমান কম নম্বৰ পোৱাসকলে DSP পায় তেনেকে গোটেইকেইটা বিভাগ একে প্ৰিফাৰেন্সৰ ভিত্তিত আমি একেলগে নিযুক্তি পাবলৈ সক্ষম